আজি এই মাতৃ দিৱস উদযাপনৰ দৰে পবিত্ৰ দিনত মোৰ দৰে এজন সাধাৰণ ব্যক্তিক দুআষাৰ ক'বলৈ সুবিধাকণ দিয়াৰ বাবে প্ৰথমতে মই মাতৃ দিৱস উদযাপন কমিটিৰ সমূহ কৰ্মকৰ্তাক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ বৰ্তমান যুগত মাতৃ দিৱসৰ দৰে এটি দিৱস পালন কৰা অতীব প্ৰয়োজনীয় হৈ পৰিছে। আমাৰ সমাজত বৰ্তমান উচ্চ শিক্ষিত ব্যক্তিৰ অভাৱ নাই যদিও প্ৰকৃততে সৎ আৰু জ্ঞান বৃদ্ধি পাবলৈ দুৰূপ হৈ পৰিছে। মাতৃ দিৱসৰ এই পবিত্ৰ দিনত মই পৃথিৱীৰ আটাইবোৰ মাতৃ দেৱীকে মোৰ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। মা আচলতে এনে এটি শব্দ যাৰ মাজত নিহিত হৈ থাকে শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ তথা পবিত্ৰতাৰ মধুৰ সুবাস। আমি মা আই যি বুলিয়ে নামাতো, আমাৰ জন্মদাত্ৰী মাতৃগৰাকীৰ স্থান কোনেও দখল কৰিব নোৱাৰে। তেখেত আমাৰ বাবে চিৰনমস্য। এই সম্পৰ্কে আমি আটাইয়ে জানো। আমাৰ মুখত আমাৰ কাষতে থাকি আমাক সহায় কৰা সেই দেৱীজনীয়ে হ'ল মা। নিজে নাখায় আমাক খোৱা সেই দেৱীজনীয়ে হ'ল মা। আমাৰ মনৰ ভয় শংকা আঁতৰাই আমাক ভৱিষ্যতলৈ আগবাঢ়ি যোৱাত সহায় কৰা সেই দেৱীজনীয়ে হ'ল মা। আচলতে সমগ্ৰ পৃথিৱীৰ প্ৰথম ভগৱান জীৱকুলৰ মা। যি সন্তানে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰে সেই সন্তান আচলতে সন্তান নহয়, মানুহ নহয়, মানুহ পিতা পাখণ্ড। যিগৰাকী দেৱী 9 মাহ 9 দিন গৰ্ভধাৰণ কৰাৰ পিছত আমাক জন্ম দিয়াৰ পিছতো ওৰেতো জীৱন সন্তানৰ মংগলৰ কথাই চিন্তা কৰি থাকে সেইগৰাকী দেৱীক লেই চেই কৰাটো এক অক্ষমনীয় অপৰাধ, এক অখণ্ডনীয় পাপ। সেয়েহে আমি আটাই আমাৰ প্ৰথম ভগৱান স্বৰূপ মাতৃসকলে শ্ৰদ্ধা ভক্তি কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। এই বিষয়ে আমি সকলোৱে জানো। মোৰ পিছত আৰু বহুত বক্তা আছে, তেওঁলোকেও আপোনালোকক এই বিষয়ে ক'ব। সদৌ শেষত মই পুনৰবাৰ পৃথিৱীৰ আটাইবোৰ মাতৃদেৱীকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই মই মোৰ চমু ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আজিৰ অন্য এজন অতিথি মনোৰঞ্জন দাস। আপুনি কিন্তু ভাষণ দিয়ে মানে একদম চুপচাপ বেছি আপোনাৰ ভাষণ দি চকু পানীয়ে চকিছে। মইনো ভাষণ কয় সদায় সঁচা কথা বোৰকেই কওঁ। সেইটোৱেতো কথা ছাৰ, সেইকাৰণে মানুহে আপোনাক ভাল পায়।
সবাই এতিয়া আপোনাক বিচাৰে হেৰি নহয় ছাৰ কাইলৈৰ পৰা অলিম্পিকত বাৰে বাৰে ফোন কৰি আছে আপোনাৰ সহযোগিতা কৰি মেলি সেই বছৰে ওলাই বিদ্যালয়ত ঠিক কৰি দিব লাগে কৈছে কমিশ্যন গোটাবহে দিব হয় এইবিলাক কামটো মোৰ বাও ভালো তুমি এটা কাম কৰিবা 10% যদি কমিশ্যন দিয়ে তেতিয়াহ'লে কামটো হৈ যাব বুলি হ'ব দিয়ক এইবাৰ মোক সকলোকে কৈ দিম বাৰু সঁচাকৈ কোৱাচোন মোৰ কাগজটো ঠিকেই হৈছে নে ঠিকেই মানে ছাৰ একদম ঠিকেই হৈছে আৰু বাপৰে বাপ আজিকালি মানুহৰ চকু পানী উলিয়াইছে কিবা কম কথা নে তুমি কিন্তু একদম সঁচা কথাই কৈছা আৰে মন্ত্ৰী তই মোৰ প্ৰব্লেম আমি ঘৰৰ পৰা কাকৈ তোমাৰ এই কাগজ লৈ পাওঁ মাতৃ দেৱীক লেই চাই কৰাটো এক অসমনীয় অপৰাধ একদম সঁচা কথা কিন্তু দেই হ'ব কোনো ফোন নাই খবৰ নাই তই বুজকৈ ৰামদেৱৰ দৰে ওলালি যে মনত পালে ইমানো নহয় আৰু তুমি যিটো নম্বৰ আমাক দি থৈছা হয়তো এই চিমখনেই তোমাৰ লগত নাই ফোন কৰি নাপালো আৰু ফোন কৰি তুমি ইমান ওপৰলৈ উঠি দিছা যে আমি বোলে দলৰ পৰা চিঞৰি মৰিলে শুনাই নাপাবা এই ৰামলীয়া আপুনি কি মানুহ হয় ইমান তেনেকৈ কথা কৈ থাকে যে আপুনি এইবোৰ কৰিলে বিচাৰ চিনি বনাব নাই তুমি এটা কাম কৰা তুমি গাড়ী পেলা মই গৈ আছো চোৱা আচলতে কি জানা মন্ত্ৰী এই ঠিকাদাৰ পঢ়ি লোৱা আৰম্ভ কৰি সাধাৰণ মানুহৰ ইমান ফোন আহি থাকে যে নম্বৰটো চেঞ্জ ঘটনা কৰি থাকিব নোৱাৰি খাওঁতে পিন্ধতে মুখতে বহতে কেৱল ফোন আৰু ফোন তুমি প্ৰফেচাৰ মানুহ তোমাৰ কৈ ঠিকাদাৰ মন্ত্ৰীটো কিহৰ লৈছে প্ৰফেচাৰৰ লগতে মই যে এজন প্ৰভাৱশালী এমএলএ জোঁৱাইও যে হ'ব দিয়া ইচ্ছা থাকিলে ব্যক্তিগত কাৰণত ব্যৱহাৰ কৰাৰ বাবে ফোন নম্বৰ এটা বেলেগ কৰিব পাৰি আৰে ভাই তোৰ লগত কথাৰে উঠে বাৰু আমিও নোৱাৰে কিমান হয় বাৰু তই এনেকৈ থাকি পিনে বৰ ঘৰলৈকে যা কিবা অলপ খাইও যাবি খাই ৰাখি লাগিছিল অসমীয়া কি যে মোৰ ঘৰ বোলে ধৰিব পৰা দেচোন এই নালাগে দিয়া গৈ আৰু পিছত তোমাক গালি মেলি যিহে কাপোৰ কানি পিন্ধি আহিছে বাৰু ওপৰত ভালে আছেনে আছে চব ভালে আছে পুৰী চিকিৎসাৰ নামত খেতি মাটিখিনি বিক্ৰী গ'ল কিন্তু বেমাৰ হ'লে ভাল নহ'ল বাকী চব ভাল পুৰীয়ে নেদেখা কান্দোতে মন্ত্ৰী আধা মৰা হ'ল বাকী চব ভাল কি হৈছে পুৰা পুৰিকৈ কওকচোন বাকী আহিব তোমাৰ কথা শুনি কিন্তু সঁচাই বৰ ভাল লাগিছে ঘৰত ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে ভাল খবৰ নিদিব খবৰ দিবলৈতো আহিছো এতিয়া খবৰ দি কি লাভ কিবা লাভ হ'ব বুলি মই ইয়াত অহা নাই বুলিয়ে তোমাক শুকনি ল'বা আৰু সাৰ পালে তোমাৰ কথাকৈ কান্দে সেয়ে সময় হৈ যদি মাইনা তোমাক দেখা দিয়া মই লগতে আহিছো নহ'লে তোমাৰ ইয়াত অহা ইচ্ছা মোৰ নাই মই তোৰ কথাবোৰ ভালদৰে বুজাম নিজৰ মাক ভনীয়েকক বুজা মানুহজনে মকটো বুজিবা কেনেকৈ তই কি কৈছ অলপ খোলা খুলিকৈ কচোন তুমি এটা কলেজত মনোবিজ্ঞান পঢ়োৱা মানুহৰ মনৰ কথা নিশ্চয় ল'বলৈ বুজি পোৱা তই হানি বুজি কথাবোৰ কিয় কওঁ কি কম বুলি তই গাঁৱৰ পৰা এইখিনি মানে খোলা খুলি কৈ কওঁ হয় নেকি তেনেহ'লে শুনা সবাই সমিতিয়ে সঞ্চলৰ মানুহৰ আগত মাতৃভক্তি যিখিনি যায় মানে ইহঁতক আগে গৌৰৱত বেলা কৰি আছা সেই কৰে না নিজৰ মাক বা দেউতাকক শ্ৰদ্ধা ভক্তি কৰাৰ কাৰণে কোনো ধৰণৰ জীৱক বা অভাৱনীৰ প্ৰয়োজন নাই আৰু পবিত্ৰ হৃদয় তুমি যে মানুহক মাতৃভক্তিৰ জ্ঞান দি বুজিছা তুমি জানো জানা মাতৃভক্তি কি মায়ের বুকুত ভরছে হর মহিলার মাতৃভক্তি কথা বলে তোমার মন লাগতে লাগে কাম হচ্ছে তোরে লেকচার ভুল করে যা কই টাকা নাই কিমান টাকা দিম বলে কই আইছো ফুলা ফুলি কই কও তো কানি বলে বলে তো হয় মাত্র ফুলি টুক চাই থাকবো নলি হে পাটলে এটা সব কই যাবে যাও তোমার কথা নিজকে কাহরি মান সব টাকা পয়সা পিছে দৌড়ি পুরা মানুষ নহ আরে টকার পিছে দৌড়িবলৈ তহঁতৰ আগে আগে তো টকা থাকিব লাগিব বেছি মহান দেখুৱাই পুরো কাৰণে তহঁতৰ আগে পিছে হয় হয় পুরো পেলাই আর মই সব কি নাই টকা পয়সা ব্যাংক ব্যালেন্স এসি গাড়ি কি নাই তোমার দৰে ৰাজনৈতিক নেতা কালিয়ে তাত গলিছে লাগিব পৰা হলে মইও এসি গাড়ি দিব পাৰিম নাই তোমাৰ দৰে মানুহৰ মৰম ভাল পা বিক্ৰী কৰিব পৰা হলে মই বঢ়াব পাৰিম তাত ব্যাংক ব্যালেন্স কিন্তু মই ইমান বড় জানো লাগে আরে তোমাৰ নিচিনা মই মোৰ তাত গৈ যাবলৈ আহ্বান কৰিব হয়তো দূৰৰ কথা যি মানুহে মোৰ লগত হাত মিলাবলৈ সাহস
গাঁৱলীয়া ভূত ঘৰতে মৰলৈ যাওক চোৱা একো বেছি পোৱা নাই কথা কওঁতে কবলৈ মোৰ আগত নাম এটা আছে কিন্তু কেতিয়াবা তোমালোকৰ নিচিনা বৰ অটপালিয়ে ক'বলৈ বাধ্য কৰায় আমি বৰ চিন্তা আছে তাৰমানে নিজকে তোমালৈ নহ'ব পৰা উৎসাহ আছে আমাৰ নিচিনা মানুহৰ মন মগজু ঠাই নাপায় আৰু তহঁতেতো কেৱল খাই বৈ জীয়াই থাকিবলৈ শিকিছো তহঁতক দেখিলে বৰ ভাৱ তহঁতে খাবৰ বাবে জীয়াই আছ নে জীৱৰ বাবে খাই আছ খাদ্যটো কুকুৰ মেকুৰীও খায় ঠিকেই আমি চিন্তা কৰোঁ কিন্তু মানুহৰ আন্তৰিকতাৰ মূল্য আমি ভালদৰে বুজি পাওঁ কেতিয়াবা এই মুখাখন ঘূৰি বিচাৰাচোন তোমাৰ আৰু কুকুৰ মেকুৰীয়ে জাতীয় সময়ত ক্লাছ কৰিব প্লিজ মঞ্জু প্লিজ তই ইয়াৰ পৰা যা অভাৰ মানুহৰ সুধিলে মানুহৰ আত্মসন্মানৰ মূল্য মই বুজি পাওঁ ইয়াৰ মানুহে তোমাক যিমান শ্ৰদ্ধা ভক্তি কৰে তাক লৈ অকলো ব্যাঘাত নজন্মাওঁ কাৰণ কুকুৰে কামুৰি বুলি প্লিজ মঞ্জু তই বলিলে তোমাৰ দৰে প্ৰাণীৰ ওচৰত থকাৰ ইচ্ছা মোৰো নাই মানুহক ঘূৰিটোক চাই থাকিব নোৱাৰি ক'বাই তুমি নহ'লে কি নহ'লে কি পাতি আহিব আৰামৰে তুমি দেখা দি আহিবা চিঠি কিহৰ চিঠি এই ভণ্টিৰ বিয়া নেকি কিহৰ চিঠি মই নাজানো কিন্তু তোমাক নজনা পাই যে খুৰীহঁতে ভণ্টিৰ বিয়াৰ চিঠি চপাব নোৱাৰে সেই কথাটো মই ভালদৰে জানো কাৰণ তোমাৰ নিচিনা ইমান চাই খবৰ আৰু কাণ্ডত খুৰীহঁত নহয় চাওঁ মতে জানা নকৰোঁ কিয় মই মাজনীৰ জন্ম অন্নপ্ৰাশন কিহত খবৰ দিয়া নাই আৰে সেইবোৰ পিছৰ কথা সেইবোৰৰ আগত কিন্তু বিয়াও পাতিছিলা খুৰীহঁতে কিমান দিনৰ পিছত খবৰ পাইছে তোমাৰ মনত আছেনে মোৰতো উপায় নোহোৱাৰ বাবেহে জানো দিয়া বহু ক্ষেত্ৰত তোমালোকৰ নিচিনা মানুহৰ উপায় নোহোৱা হয়েই উপায় থাকিবই বা কেনেকৈ কাৰণ খুৰীহঁতে আগতীয়াকৈ গম পালে সেই MLA কেইঘৰত বছৰ নিচিনা ছোৱালীজনী তোমাক বিয়া পাতিব নিদিয়ে আৰু তেখেতক বিয়া নাপাতিলে তোমাৰ চাকৰিও নহয় আমাৰ কি হৈছে কি হোৱা নাই তাক মূৰ সোমাবলৈ তই কোন চিঠি দিব আহিছিলি চিঠি দিলি এতিয়া গুচি যা আৰু ময়ো যাওঁ ইয়ালৈকে সময় নষ্ট কৰি একো লাভ নাই য'ত লাভ নাথাকে তাত তোমালোকৰ নিচিনা মানুহৰ সময় নাথাকে যোৱা ইমানেই বুজি পোৱা মায়েৰাকে বা দেখা দি আহিবা তোমাৰ কথা কৈছো হয়তো প্ৰেচিডেণ্ট গাড়ী থকাৰ কৰি নাই এই হ'ব যা ইমান টাইম কথা শুনাই থাকিব নালাগে আমাৰ চুমনি চেলেকা কুকুৰ আমাৰ দৰে মানুহৰ যদি কুকুৰৰ উঠ তেতিয়াহ'লে তোমাৰ দৰে হিয়াবোৰৰ কি অৱস্থা হ'ব পাৰে এবাৰ ভাবি চোৱাচোন হ'ব যা আৰু শুনা ৰাইজৰ তোমাৰ মহান দায়িত্ব মাৰি নুফুৰিবা যদি মনুষ্যত্বৰ এটি বিন্দু তোমাৰ গাত আছে এদিন হ'লেও এদিন সেই দায়িত্বৰে তোমাক আনি গুচি মাৰিব যাওঁ দিয়া থাকা মই যে এজন প্ৰফেচাৰ সেই কথাটো গাঁৱৰ মানুহে গুৰুত্বই নিদিয়ে সেই মোক আকৌ সেই ধনঞ্জয় দাস বুলিয়ে ভাবে তথাপিওতো বুজিব লাগে আৰু ইয়াত মোক দেখিলে বৰ অফিচাৰৰ চকী আৰু কাম all are uncivilized nonsense. You are right, sir. Baru, okay. তুমি গাড়ীখন লৈতো আহিছা আনিছো এটা কাম কৰা এই গাড়ীখন লৈ তুমি গুচি যোৱা অকণমান ৰাস্তাৰে মোৰ আজি বৰ খোজকাঢ়ি বৰ মই পাৰিম তো ছাৰ মই বাইকে দিব মোক এটা দৰকাৰ হয় মই আপোনাৰ তালৈ লৈ নিজৰ ঘৰতে গৈ বহিম তুমি যি ভাল দেখা তাকে কৰা মুঠতে মই আজি খোজকাঢ়িয়ে
থাকিয়েই যাম নহ'লে এটা কাম কৰা ড্ৰাইভাৰজনকে পঠিয়াই দিয়া যোৱা হ'ব দিয়ক ছাৰ আপোনাৰ ঘৰতে অলপ বহো দিয়ক তোৰতো ভালেই নিশ্চয় মোৰো ভালেই দে খোৱা বোৱা সময়মতে কৰিবি শুনিছোঁ তাত হেনো তোৰ বৰ নাম তাকে কোৱা মই ইয়াত বৰ গৌৰৱ কৰোঁ তই এই অভাগিনীক পাহৰি গলি তোৰ হেঁপাহবোৰ পূৰণ কৰিব নোৱাৰো যেতিয়া তোক বাধা দি ৰখাৰ ইচ্ছাও মোৰ নাই কিন্তু মনটোৱে মাজে মাজে একদম নমনা হৈও আজিকালি মোৰ কিবা ভয় ভয় লাগি থাকে তই এদিন আহিবিচোন মোৰ গাটো দেখোন বৰ দুৰ্বল লাগি থাকে তই আহিলেও একো কৰিব নালাগে দে মইনা আছে নহয় দিনে ৰাতিয়ে তাই মোৰ লগতেই লাগি থাকে কিন্তু তই মাথো মোক ঘিণ নকৰিবি মোৰ কাপোৰ কানি লেতেৰা কাৰণে তই গালি নিদিবি দেই এই লেতেৰা চাদৰেই আচলত বান্ধি অনা লোকৰ ঘৰৰ লাড়ু বিস্কুট নাপালে তই যে কান্দিছিলি সেই কথা মনত পেলাবি মই কিবা আজিকালি কথাবোৰ বৰকৈ পাহৰোঁ তই গালি নিদিবি দেই এবাৰ মনত পেলাবিচোন তোক যে ভাত খাবলৈও মই বাৰে বাৰে মনত পেলাই দিছিলোঁ মোৰ বেমাৰ কাৰণে তোৰ যদি আহিব বেয়া লাগে তেতিয়া সৰুতে তাই নৰিয়াত পৰি থকা সময়ৰ কথা মনত পেলাবিচোন মই যে গোটেই ৰাতি তোৰ কাষতে বহি উজাগৰে কটাইছিলোঁ চাবিচোন কথাবোৰ মনত পৰাৰ লগে লগে তোৰ মোৰ প্ৰতি থকা খং ৰাগ ঘিণ সকলো নোহোৱা হ'ব কাবৌ কৰিছোঁ ধন তই আহিবি দেই মাথো এবাৰ তোক নয়ন ভৰি চাম আৰু মই চিঠি দিয়া বুলি বোৱাৰীক নকবি কিন্তু মোৰ নামত বহু গালি দিব তাই মানসিকো নকবি কথাবোৰ জানিলে তাই তোক বহুত বেয়া পাব তহঁত আটাইয়ে ভালে কুশলে থাক ইতি তোৰ অভাগিনী মা
아직 나라게 이 먹고만 어떤 거를 갖고 있구나. sorry. 어머니 없어보나 저대로. 어디고? 사람 이름 저대로 거리 몰라. 아지야. 사 아지의 화원에 가서실. 네, 버버리. বাইরে মাথা তো হয়ে যাওয়া আছে আপনি না জানেন কি বললো এই তুমি গাড়ী খন লৈ আহিছা নহয় আনিছো স্যার কত দেরি হইছে বলো এইবাৰ তুমি খোজকাঢ়ি যোৱা আৰু বাইদেউৰাক কবা মই গাঁৱৰ ঘৰলৈ গলো বুলি এ নোৱাৰো মই জানি বুজি তুমি তাক কিবা নোৱাৰো আপুনি সেই খোজকাঢ়ি যাওঁ বুলি ক'লে যি গালি দিছে ইবাৰ গাঁৱৰ ঘৰলৈ যাওঁ বুলি মোক তো মাৰিয়ে পেলাব তুমি যি ভাল দেখা তাকেই কৰা মুঠতে মই গাঁৱৰ ঘৰলৈ গলো তুমি থাকা মই বুৰ্বক বুলি ভাবিছো কোনো কাম নহা চাকৰি বাকৰি নোহোৱাকৈ আৰামত চলি আছো যি চাকৰি আৰু পাত্তা নাপাই পাওঁ কোন গাঁৱত মৰে কোন ইয়াতে মৰে মৰি থাক য'ত মৰা মৰে চান্স থাকে তাতে খগেন মৰ্ম নাথাকে মই যাওঁ ঘৰলৈ মোৰ সুন্দৰীয়া চাগে মোলৈ ৰৈ আছে